हेलो गाइस, वेलकम टू माय यूट्यूब चैनल। आज की बनाइছো চাওকচোন। আজি बनाइছো মই ভেজ তৰকাৰী, নিৰামিষ তৰকাৰী बनाइছো। আৰু বিহু গ'লহি আৰু বিহুত মাছ মাংস খাই ভাল নালাগে, এতিয়া অলপ নিৰামিষ খাব মন যায়। সেইকাৰণে আমি নানান ধৰণৰ চব্জি আনিছো বজাৰৰ পৰা আৰু এই গোটেইকেইটা কাটি লৈছো আৰু বনাম আজি নিৰামিষ তৰকাৰী। আৰু এনেকুৱা তৰকাৰী খাই পেলাই বহুতো ভাল লাগে, আপোনালোকে খাবচোন। বিহুত সকলোৱে মাছে মাংস খাইছে হয়নে, আৰু খাব ইচ্ছা নকৰে, আৰু এনেকুৱা চিম্পলভাৱে তৰকাৰী বনোৱাই খাব ভাল লাগে আৰু মনো যায় ইমান দিন পিছত। আৰু আজি মই পাঁচফোৰণ দি শুকান জলকীয়া দিকে চিম্পলভাৱে বনাম আজি এই মিক্স পাচলিকেইটা। আপোনালোকে এনেকুৱা বনাই খাবচোন, খুবেই ভাল লাগে আৰু স্বাস্থ্যৰ কাৰণে খুবেই ভাল। ল'ৰা ছোৱালীও খাব পাৰিব, আপুনি খাব পাৰিব। এই চব মই পাচলিকেইটা কাটি দি দিছোঁ। মই ডাইৰেক্ট একবাৰে শ্বৰ্টকাটে বনাইছোঁ পাচলিকেইটা, অলপ টাইমৰ ভিতৰত বনাব পাৰিব আৰু কম মছলা ব্যৱহাৰ কৰি, যেনেকুৱা আমি সদায় খাওঁ। জিৰা আৰু নিমখ হালধি আৰু অলপ জলকীয়া গুড়া, কেঁচা জলকীয়া হ'লে আৰু ভালে হয় খাবলৈ। আৰু এয়া চোৱাচোন, মই নিমখকেইটা দি দিছোঁ আৰু অলপ হালধি দি দিম। হালধি দি দিছোঁ। ইয়াত মই অলপ টাইম লাৰি পেলাই 5 মিনিটমান মই ঢাকি দি দিম ল' ফ্লেমত, পাচলিকেইটা সিজিবৰ কাৰণে। আৰু এয়া চাক, মই ধুনীয়া কৰি লাৰিছোঁ, চাইছোন ধুনীয়া কৰি লাৰিছোঁ। এতিয়া মই ঢাকি দি দিম 5 মিনিটৰ কাৰণে, সিজিবৰ কাৰণে। আৰু ঢাকি দিছোঁ 5 মিনিট পিছত মই আকৌ দেখুৱাইছোঁ কাঁহীটো উঠাই কেনেকুৱা হৈ গৈছে পাচলি, আধা সিজা হৈ গৈছে। মই আৰু 5 মিনিট ইয়াত পানী এড কৰি আকৌ মই ঢাকনা দি সুধিম আৰু ইয়াত দি দিম আদা, কুটি থকা আদাকেইটা আৰু অলপ পানী এড কৰি ঢাকি ৰাখি দিম ইয়াত ধুনীয়া কৰি। আৰু আপোনাসকলে মোৰ ভিডিঅ' চাই ভাল পায়নে? প্লিজ মোৰ ভিডিঅ'টো চালে ভাল পালে লাইক কৰি দিব, কমেণ্টত জনাব আৰু শ্বেয়াৰ কৰি দিব লগত। আৰু মোৰ নতুন চেনেলত ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ যদি ৰেকৰ্ডিং সময়ত আউট আৱাজ আহি আছে, আপোনালোক প্লিজ বেয়া নাপাব। মোৰ ঘৰটো জইণ্ট ফেমিলি হয় আৰু বহুতো মানুহ থাকে, মই অকলে এডিট কৰিব নোৱাৰি, অকলে এক্সট্ৰা এডিট কৰিলেও সিহঁতৰ মাতবিলাক আহি যায়। তো বাৰু ইয়াত হওকচোন, পাচলিকেইটা হৈ গ'ল চাওকচোন, পূৰা হৈ গ'ল। এতিয়া ধুনীয়া কৰি পূৰা ফুল ফ্লেমত দি ধুনীয়া কৰি মই এইটো ভাজি ল'ম। আৰু ইয়াত চাওক, আৰু 5 মিনিট ৰাখিছোঁ। 5 মিনিট পৰা মই আকৌ ওলোটাই দিছোঁ আৰু ধুনীয়াকৈ আকৌ ভাজি দিম। এতিয়া পাৰফেক্ট হৈ গৈছে, এতিয়া ওলাব সময় হ'লেই মানে। আৰু চাওক, ধুনীয়া কৰি লাৰি দিওঁ। আৰু শীতকাল কওঁতে শীতকাল মাঘ বিহু গ'লেই আৰু হয়নে। আৰু ধনিয়া পাত দি দিছোঁ লাষ্টত। শীতকালত বহুতো ধনিয়া পাত থাকে। আৰু এই চাওক, মই আজি বাটিত ধুনীয়া কৰি ওলাই লৈছোঁ। আৰু আজি মোৰ ইয়াতে ভিডিঅ' সামৰিছোঁ। বাই, টাটা।